মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি MCQ কুৱেশ্যন কৰি আছিলোঁ আৰু এইটো তোমালোকৰ 8 নম্বৰ খণ্ড হ'ব এতিয়া আমাক প্ৰথম কুৱেশ্যনটো কৈছে which unit is not used to measure temperature উষ্ণতা জুখিবলৈ তলৰ কোনটো একক ব্যৱহাৰ কৰা নহয় আমি জানো যে কেলভিন তাৰপিছত ফাৰেনহাইট চেলচিয়াছ এইবিলাকতো তোমালোকৰ উষ্ণতা প্ৰকাশ কৰিবলৈ আমি ব্যৱহাৰ কৰোঁ হয়নে কিন্তু জুলটো তোমালোকৰ শক্তিৰ একক হয় তো সেইকাৰণে এইটো তোমালোকৰ ইয়াতে নহ'ব সো উষ্ণতা জুখিবলৈ এইটো একক ব্যৱহাৰ কৰা নহয় ঠিক আছে নেক্সট তোমালোকে চোৱা what is the boiling point of water in Fahrenheit Fahrenheit স্কেলত পানীৰ উতলাংক কিমান এতিয়া মনত ৰাখিবা আমাৰ পানীৰ উতলাংক কিমান কোৱাছো 100 ডিগ্ৰী সেলসিয়াস সেলসিয়াস স্কেলত কিমান 100 কিন্তু আমাক সুধিছে কিহত ফাৰেনহাইটত সুধিছে তো ফাৰেনহাইটত সুধিলে তোমালোকৰ 100 ডিগ্ৰী সেলসিয়াস মানে সেলসিয়াস স্কেলত ডিগ্ৰী সেলসিয়াস স্কেলত 100 মানে হ'ব ডিগ্ৰী ফাৰেনহাইটত 212 কিন্তু আমাক ফাৰেনহাইটতে কৈছে তো সেই কাৰণে আনসাৰটো হ'ব কি 212 ডিগ্ৰী ফাৰেনহাইট যদি তোমালোকক ক'লে হয় যে সেলসিয়াস স্কেলত পানীৰ উতলাংক কিমান তেতিয়ালে 100 ডিগ্ৰী সেলসিয়াস লিখিব লাগিলেতেন ঠিক আছে সো এইটো হৈ গ'ল এতিয়া নেক্সট পেজলৈ বলা এতিয়া আমাক কৈছে যে ফাৰেনহাইটক সেলসিয়াসত কি দৰে ৰূপান্তৰ কৰিবা তার মানে আমার একটা সূত্র আছে ডিগ্রি ফারেনহাইট ইকুয়াল টু 9/8 সূত্র ডিগ্রি ফারেনহাইট ইকুয়াল টু 9/5 ডিগ্রি সেলসিয়াস প্লাস 32 এইটো এটা সূত্র এইটো ডিগ্রি ফারেনহাইট উলিয়াব পাৰি সেলসিয়াসৰ মানটো দিয়াই থাকিলে এতিয়া আমাক কৈছে এই সূত্ৰটোৰ পৰা আমি ডিগ্রি সেলসিয়াস কেনেদৰে উলিয়াম ডিগ্রি সেলসিয়াসটো তোমালোকে হিফালে ৰাখি দিয়া আৰু ইফালে 32 ইফালে আহিলে মাইনাস হৈ যাব ডিগ্রি ফারেনহাইট -32 আৰু এইটো ইফালে তোমালোকৰ কি আছে পূৰণ হৈ আছে ইফালে আহিলে হৰণ হৈ যাব 5/9 হৈ যাব ঠিক আছে তো এই ফৰ্মুলাটো আমি পাম এইটো ফৰ্মুলাৰ পৰা এতিয়া আমি কি কৰিব পাৰিম ইয়াৰ পৰা তো ডিগ্ৰী ফাৰেনহাইটৰ পৰা আমি কোনটো বস্তু উলিয়াই ললো ডিগ্ৰী সেলসিয়াসটো উলিয়াই ললো এতিয়া সূত্ৰ কোনটো হ'ব আমাৰ এইটো এক নম্বৰটো হ'ব না ডিগ্ৰী ফাৰেনহাইট -32 * 5/9 তো এক নম্বৰটো হ'ব ইয়াৰে শুদ্ধ আনসাৰ ঠিক আছে কিবা ভুল হলে মোক জনাই দিবা হোৱাট ইজ দ্য বইলিং পইণ্ট অফ ৱাটাৰ ইন কেলভিন আমি জানো বইলিং পইণ্ট অফ ৱাটাৰ প্ৰথমতে কোৱা সেলসিয়াসত কিমান ডিগ্ৰী সেলসিয়াসত পানী বইলিং পইণ্ট হয় সো পানীৰ তোমালোকৰ উতলাংক কিমান 100 ডিগ্ৰী সেলসিয়াস স্কেলত 100 ডিগ্ৰী কিন্তু আমাৰ এটা সূত্ৰ আছে কেলভিন ইকুৱেল টু ডিগ্ৰী সেলসিয়াস প্লাস 273 এটা ডিগ্ৰী সেলসিয়াসৰ ঠাইত 100 যদি বহুৱাই দাও তেতিয়ালে 373 কেলভিন হৈ যাব এতিয়া তাৰমানে আমি কি বুজি পালো 100 ডিগ্ৰী সেলসিয়াস মানে হ'ল 373 কেলভিন ঠিক আছে এতিয়া আমাক যেহেতু কেলভিনত সুধিছে তো এইকাৰণে আমি 100 ডিগ্ৰী সেলসিয়াস বুলি লিখিব নোৱাৰো আমি কি লিখিব লাগিব 373 কেলভিন লিখিব লাগিব ঠিক আছে